যে দিছ উইল বি এ গ্ৰেট বেনিফিট টু ষ্টুডেণ্ট ফ্ৰম আছাম। অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদীজ ভিছনছ টু ৰিভলিউশ্যনাইজ education through empowering pedagogy in regional languages under NEP will empower our youth বুলি তেওঁ ইয়াত উল্লেখ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে CBSE 22টাকৈ ৰিজিয়নেল লেংগুৱেজক বাছনি কৰিছে, যাৰ ভিতৰত অসমীয়া ভাষা অন্তৰ্ভুক্ত হৈ আছে। অৰ্থাৎ এতিয়াৰ পৰা শিক্ষাৰ্থীসকলে অসমীয়া ভাষাত দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষা গ্ৰহণ কৰিব পাৰিব CBSE। আমি আপোনালোকক সবিশেষ দেখুৱাই ল'ব বিচাৰিছোঁ দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ এটা ডাঙৰ খবৰ, এটা অত্যন্ত জৰুৰী খবৰ যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদে চমুকৈ CBSE গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত যে এতিয়াৰে পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰা হ'ব আঞ্চলিক ভাষাত, অৰ্থাৎ নিজৰ মাতৃভাষাত এতিয়াৰে পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষা প্ৰদান কৰা হ'ব CBSE। আঞ্চলিক ভাষাত শিক্ষাৰ মাধ্যম হিচাপে বিবেচনা কৰাৰ অনুমতি দিছে CBSE। আঞ্চলিক ভাষা তথা নিজৰ মাতৃভাষাত শিক্ষাৰ মাধ্যম হিচাপে বিবেচনা কৰাৰ অনুমতি দিছে CBSE। ভাৰতত যিহেতু বহুভাষিক শিক্ষা আছে আৰু এই বহুভাষিক শিক্ষাৰ প্ৰসাৰৰ বাবে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে CBSE। প্ৰাক প্ৰাথমিকৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে আঞ্চলিক ভাষাত অৰ্থাৎ নিজৰ মাতৃভাষাত পাঠদানৰ নিৰ্দেশনা দিছে CBSE। এই পদক্ষেপে বহুভাষিক শিক্ষাৰ ভেটি আৰু অধিক মজবুত কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে CBSEৰ ফালৰ পৰা। নতুন শিক্ষানীতিৰ লগত খাপ খুৱাই ৰাখিবলৈ এই সিদ্ধান্ত CBSE বোৰ্ডৰ, অৰ্থাৎ নতুন NEPৰ লগত খাপ খুৱাই ৰাখিবলৈ এই সিদ্ধান্ত CBSE বোৰ্ডৰ। NCERTৰ পাঠ্যপুথিসমূহ উপলব্ধ হ'ব আঞ্চলিক ভাষাত অৰ্থাৎ নিজৰ মাতৃভাষাত এতিয়াৰ পৰা NCERTৰ CBSEৰ পাঠ্যপুথিসমূহ উপলব্ধ হ'ব। আৰু 22টা ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰিব বুলি মন্তব্য কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ। 22টা যে ভাষাত স্বীকৃতি দিয়া হৈছে বা বাছনি কৰা হৈছে, এই 22টা ভাষাত এতিয়াৰে পৰা পাঠ্যপুথি প্ৰস্তুত কৰিব CBSE। শিক্ষাৰ্থীসকলক নিজৰ আঞ্চলিক বা মাতৃভাষাত শিক্ষা প্ৰদান কৰা ইয়াৰ মূল উদ্দেশ্য।